हेलो दोस्तों, वेलकम टू माय चैनल टेक्निकल इनफरमेशन आसाम। दोस्तों, আজি আমি আলোচনা কৰিম অমৃত বৃক্ষ আন্দোলন। তো অমৃত বৃক্ষ আন্দোলনত কেনেকৈ এপ্লাই কৰিব পৰা যায় আৰু এপ্লাই কৰাৰ পিছত কেনেকৈ পইচাটো পাব পাৰ ডে 100 টকাকৈ, মানে 30 দিনত 3000 টকা। তো সেই বিষয়ে ডিটেইলছ আলোচনা কৰা হ'ব। তাৰ আগতে যিসকলে আমাৰ ইউটিউব চেনেল টেকনিক্যাল ইনফরমেশন আসাম চেনেলটোক সাবস্ক্রাইব কৰা নাই তেওঁলোকে সিম্পলি চেনেলটো সাবস্ক্রাইব কৰি দিব। তো আগবাঢ়িছো আজিৰ টপিকৰ ওপৰত। আজিৰ টপিক হল আমাৰ অমৃত বৃক্ষ আন্দোলন। তো অমৃত বৃক্ষ আন্দোলন এপ্লাই কৰিবলৈ হলে আপোনালোকে ইয়াতে চাব পাৰিছো অমৃত বৃক্ষ আন্দোলনৰ সাইট। তো ইয়াতে গোটেইখিনি ইংলিছত আছে। মই যদি এবাৰ ট্ৰাই কৰো অসমীয়ালৈ, ইয়াতে চাব পাৰিছে দুটা মানে বটন দিয়া আছে, এটা ইংলিশ আৰু এটা অসমীয়া। অসমীয়াত ক্লিক কৰিলো। অসমীয়াত ক্লিক কৰাৰ পিছত গোটেইখিনি প্ৰসেস মানে গোটেই ড্যাশবোৰ্ডটো আমাৰ অসমীয়াত হৈ যাব। ইয়াতে চাব পাৰিছে অসমৰ বৃক্ষ অৰ্থনৈতিক বৃদ্ধি। ঠিক আছে, অসমৰ যিবিলাক বৃক্ষ ৰোপণৰ কাজ কৰিব বা বৃক্ষ ৰোপণ কৰিব তেওঁলোকৰ অৰ্থনৈতিক বৃদ্ধি কৰিব, মানে অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰিব। ইয়াতে চাব পাৰিছে 1 কোটি বৃক্ষ ৰোপণৰ কাৰ্যসূচী তেওঁলোকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হাতত লৈছে। তো ইয়াতে 17 ছেপ্টেম্বৰ 2023 তাৰিখৰ ৰাতিপুৱা 9 বজাৰ পৰা 11 বজালৈকে সমগ্ৰ ৰাজ্যতে 1 কোটি পুলি ৰোপণ কৰা হ'ব। 9 বজাৰ পৰা 17 তাৰিখে ইয়াতে কোন মানুহে এপ্লাই কৰিব পাৰিব। ইয়াতে আত্মসহায়ক গোট যিবিলাক আছে, আত্মসহায়ক গোটৰ সদস্যবিলাকে ইয়াতে অংশগ্ৰহণ কৰিব পাৰিব। আৰু ইয়াতে আৰু মানে বহুত ক্যাটাগৰী আছে। তো ক্যাটাগৰীখিনি পিছত দেখুওৱা হ'ব। তো ইয়াতে আপোনালোকে গোটেইখিনি চাব পাৰিছে। তো মই আপোনালোকক গোটেইখিনি দেখাই দিলো। ইয়াৰ পিছত আমি মানে কেনেকৈ এপ্লাই কৰা হয় আৰু প্ৰসেসটো কেনেকুৱা সেইটো এবাৰ দেখাই দিয়া হ'ব। তো তাৰ আগতে এইটো এপ্লাই কৰাৰ পিছত আপোনালোকক কি কৰিব লাগিব, যিটো মোবাইল এপছ আছে সেই মোবাইল এপছটো ইনষ্টল কৰি তাত কিছু কাম কৰিব লাগিব। যেনে আপুনি যিটো গছপুলি ৰোপণ কৰিলে সেইটো মানে তাত আপলোড কৰিব লাগিব। তাৰ পিছতহে আপোনালোকক পইচাটো দি দিব। এতিয়া মই ৰেজিষ্ট্ৰেচন প্ৰসেসটো দেখাই দিম, তাৰ পিছত আপোনালোকক দেখাই দিয়া হ'ব মানে এপছটো কেনেকৈ ইনষ্টল কৰিব। ঠিক আছে, তো মই ৰেজিষ্ট্ৰেচনটো এবাৰ আপোনালোকক ইয়াতে আপোনালোকে ৰেজিষ্ট্ৰেচন ক্লিক কৰাৰ লগে লগে সিলেক্ট ক্যাটাগৰী সেলফ হেল্প গ্ৰুপ যিবিলাক আত্মসহায়ক গোট আছে, আশা হেল্থ এইবিলাক কৰিব পাৰিব, এডুকেশ্যন ইনষ্টিটিউচন এইবিলাক কৰিব পাৰিব, ভিলেজ ডিফেন্স পাৰ্টি এইবিলাক কৰিব পাৰিব, অংগনবাদী, টিয়াৰ গাৰ্ডেন, আদাৰ ইনষ্টিটিউচনাল আৰু আদাৰ ইণ্ডিভিজুৱেল। যদি আপুনি কোনো গোট বা কোনো হেৰিত নাই তেনেহলে আপুনি সিম্পলি আদাৰ ইণ্ডিভিজুৱেল এইটোত কৰিব পাৰে। তো মই আদাৰ ইণ্ডিভিজুৱেলটো এবাৰ ট্ৰাই কৰিম। তো মই তাৰ আগতে আপোনালোকক দেখাই দিব বিচাৰিছো ড্যাশবোৰ্ডটো সকলোৰে একে হয়। সেলফ হেল্প গ্ৰুপ যদি আপুনি ৰেজিষ্ট্ৰেচন যায় তেনেহলে আপোনাৰ সেলফ হেল্প গ্ৰুপৰ যিটো ৰেজিষ্ট্ৰেচন হ'ব, তো ইয়াতে আপোনালোকে চাব পাৰিছে নেম। ঠিক আছে, নেম অফ সেলফ হেল্প গ্ৰুপ আৰু সেলফ হেল্প গ্ৰুপৰ আইডি নাম্বাৰটো ইয়াতে দিব লাগিব। আৰু ফুল নেম সেলফ হেল্প গ্ৰুপৰ যিটো সেলফ হেল্প গ্ৰুপ মেম্বাৰ আছে যিয়ে আবেদন কৰি আছে তাৰ ফুল নেমটো ইয়াতে দিব লাগিব। ঠিক আছে, তাৰপিছত মোবাইল নাম্বাৰ, ফাদাৰ্স নেম, ইয়েস আপোনাৰ কিমান আছে, জেন্ডাৰ কি, আপোনাৰ ডিস্ট্ৰিক্ট, এইখিনি বেসিক্স ইনফরমেশন আপুনি কি কৰিব লাগিব ইয়াতে মেনশন কৰিব লাগিব। তাৰপিছত আপোনাৰ যিটো আছে ইয়াতে আপোনাৰ ডু ইউ ওয়েন্ট টু এবল টু বেনিফিচিয়াৰী গ্ৰান্ট অফ 100 rupees। তো এইটো যদি আপুনি পাবলৈ এটি ইয়েস কৰিব লাগিব। ঠিক আছে, এইটো ইয়েস কৰাৰ পিছত আপুনি ইয়াৰ আধাৰ নাম্বাৰ, মোবাইল আধাৰৰ লগত যিটো মোবাইল নম্বৰ লিংক আছে আৰু আধাৰৰ লগত যিটো একাউণ্ট লিংক আছে IFSC কোড এইবিলাক দি আৰু আপোনাৰ পাছবুকৰ ফটোটো ইয়াতে আপলোড কৰিব লাগিব। ঠিক আছে, তো মই প্ৰসেসখিনি আপোনালোকক দেখাই দি আছো। তো তাৰপিছত ইয়াতে জেনাৰেট OTP ক্লিক কৰিব। যেটো আধাৰ কাৰ্ডত মোবাইল নম্বৰ দি আছে সেইটো মোবাইল নম্বৰত OTP যাব। তাৰপিছত এটা ক্যাপচা কৰি সাবমিট কৰি দিলেই হ'ল। আৰু এটো হল আমাৰ মানে সেলফ হেল্প গ্ৰুপৰ গ'ল। তাৰপিছত আদার্স ইন্ডিভিজুৱেল। ঠিক আছে, এইটো আমি সেলফ হেল্প গ্ৰুপত মানে ফৰ্মটো দেখাই দিলো। অলপ ডিফাৰেন্স মানে গ্ৰুপৰ নেমটো দিব লাগিব আৰু গ্ৰুপৰ আইডি নাম্বাৰটো। আৰু যদি কোনো গ্ৰুপত নাই তেনেহলে আদাৰ ইন্ডিভিজুৱেলত ক্লিক কৰিলে আপোনাৰ মানে দুটা অপচন নাহে। বাকি আপোনাৰ ইয়াতে লোকেশন দিব লাগিব, ফুল নেম দিব লাগিব, মোবাইল নাম্বাৰ, আপোনাৰ ইয়াতে ৰিলেশন নেম, ইয়েস, জেন্ডাৰ, ইয়াতে ডিস্ট্ৰিক্ট, ভিলেজ, এড্ৰেছ, পোষ্ট অফিস, পুলিশ স্টেশন, ইয়াতে আপোনাৰ শেডিং লোকেশন ইয়াতে দিব লাগিব। তো মই এবাৰ হেডটো দেখাই দিছো। ইয়াতে মই কৰি দিলো ফৰ্মটো মই আপোনালোকক সিম্পল দেখাই দিছো। তাৰপিছত মই স্কিপ কৰি যাম।
মানে মোৰ পাৰ্সোনাল ইনফৰমেশন খিনি ইয়াতে স্কিপ কৰা হ'ব তো ইয়াতে কৰাৰ পিছত এইটো আহি গ'ল ঠিক আছে এইটো আপোনাৰ কি আছে আপোনাৰ সিলেক্ট লোকেশন পুলিং ষ্টেচন কোনটো আছে সেইটো আপুনি ইয়াতে দি দিব ঠিক আছে শেডিং কালেকশন পয়েন্ট আপোনাৰ এই ডকুমেন্ট খিনি বা এই ডাটাটো ক'ত কালেকশন কৰিব ঠিক আছে কালেকশন পয়েন্ট এইটো হয় লোকেশন আপোনাৰ লোকেশনটো এৰিয়া লোকেশনটো ইয়াতে দি দিলে হ'ল তাৰ পিছত আপুনি ইয়াতে এইটো অপশন এস কৰিব লাগিব ঠিক আছে এস কৰাৰ পিছত আধাৰ নম্বৰ মোবাইল আধাৰ লিংক মোবাইল নম্বৰ আধাৰ লিংক একাউন্ট আইএফসি কোড বেংক পাসবুক আৰু এইটো ডিক্লাৰেশনটো ক্লিক কৰিব লাগিব জেন্ডাৰ ওটিপি ক্লিক কৰি দিলে ইয়াতে সাবমিট মাৰি দিলে আপোনাৰ ৰেজিষ্ট্ৰেচন হৈ যাব মই এবাৰ প্ৰসেস খিনি কৰাই দেখাই দিছো এটো মানে আপোনালোকক ব্লাৰ কৰি দিয়া হ'ব মই প্ৰসেস খিনি দেখাম কিন্তু ব্লাৰ কৰি দিয়া হ'ব তো ইয়াতে আপোনাৰ যেটো ফুল নেম আছে হেতু এন্টাৰ কৰিব লাগিব তো কৰি দিলো ইয়াতে আপোনাৰ মোবাইল নম্বৰটো ইয়াতে দিব লাগিব মই মোবাইল নম্বৰটো দি দিলো ইয়াতে ফাদার্স নামটো দি দিলো ইয়াতে আপোনাৰ ইএস টো দিব দিছে ইয়াতে ইএস টো দি দিয়া হল জেন্ডাৰটো কি আছে হেতু দিব লাগিব ইয়াতে মই আগতে ডিফল্ট ডিস্ট্ৰিক্ট ব্লক আৰু গাঁও পঞ্চায়তটো সিলেক্ট কৰি দিছিলো ইয়াতে ভিলেজ নামটো দিব লাগিব এতিয়া তাৰ পিছত আপোনাৰ ইয়াতে এড্ৰেছটো দিব লাগিব মই এড্ৰেছটো দি দিলো দি দিয়াৰ পিছত আপোনাৰ ইয়াতে পোষ্ট অফিসটো দিব লাগিব ইয়াতে পুলিশ ষ্টেচন পিন কোড ইয়াতে এৰিয়া লোকেশনটো আপোনালোকে দি দিব তাৰ পিছত আপোনাৰ এটো ইয়েস কৰাৰ পিছত আধাৰ নম্বৰটো ইয়াতে দি দিব ইয়াতে আধাৰ লিংক মোবাইল নম্বৰটো ইয়াতে দি দিব তাৰ পিছত আপোনাৰ বেংক একাউন্ট নাম্বাৰ তো মই বেংক একাউন্ট নম্বৰটো দি দিছো আপোনাৰ যেটো আধাৰ কাৰ্ড লিংক থকা বেংক একাউন্ট আছে হেতু ইয়াতে দিব তাৰ পিছত ইয়াতে আইএফসি কোড তাৰ পিছত ইয়াতে আপোনাৰ পাসবুক ফটোটো আপলোড কৰিব তাৰ পিছত এটো আপুনি টিক চিন দি দিব জেনাৰেট ওটিপি ক্লিক কৰিব তো মোৰ ওটিপিটো আহি গল ইয়াতে ক্যাপচাটো ফিল আপ কৰি দিব ইয়াৰ পিছত সাবমিটত ক্লিক কৰিব ইয়াতে আপোনালোকে চাব পাৰিছে ইয়াতে ৰেজিষ্ট্ৰেচন নাম্বাৰটো ওলাই গৈছে কাৰণ সাকসেসফুলি ৰেজিষ্ট্ৰেচন হৈ গৈছে তো ইয়াৰ পিছত মানে নেক্সট যেটো প্ৰসেস আছে আপুনি মোবাইলত কেনেকৈ কি কৰিব তো হেতু এবাৰ আপোনালোকক দেখাই দিব বিচাৰিছো মানে আপোনালোকে স্ক্ৰিনত ইয়াতে সাইটত দেখিবলৈ পাইছে এপছ এটা মানে কি কৰিব লাগে ডাউনলোড কৰিব লাগে কৰ পৰা আৰু প্লে ষ্টৰৰ পৰা আপুনি কি কৰিব পাৰে এইটো এপছ ডাউনলোড কৰিব পাৰে মই আপোনালোকক প্ৰসেসটো সম্পূৰ্ণ প্ৰসেস স্টেপ বাই স্টেপ দেখাই গৈ আছো আপোনালোকে মানে কন্টিনিউ ভিডিওটো স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিওটো চালে আপোনালোকে গম পাব মানে কেনেকৈ কি কৰিব লাগে ঠিক আছে তো যেহেতু আমি কি কৰিছো ৰেজিষ্ট্ৰেচন প্ৰসেসটো ক্লিয়াৰ কৰি দিছো ইয়াৰ পিছত আপোনালোকে মানে কি কৰিব লাগিব মোবাইলত প্লে ষ্টৰৰ পৰা এপছ এটা ডাউনলোড কৰিব লাগিব এটোৰ নাম হল অমৃত বৃক্ষ আন্দোলন তো অমৃত বৃক্ষ আন্দোলন এপছটো ডাউনলোড কৰাৰ পিছত আপোনালোকে ইয়াতে কি কৰিব লাগিব এই ফটোটো আপুনি যেটো গছপুলি ৰোপণ কৰিলে এটো ফটো আপুনি তাতে আপলোড কৰিব লাগিব ঠিক আছে আপলোড কৰাৰ পিছতহে আপোনাক কি কৰিব পুলি ৰোপণ কৰি পোৰ্টেলত ছবি আপলোড কৰাৰ পিছত প্ৰত্যক্ষ হিতাধিকাৰী স্থানান্তৰ হিচাপে 100 টকাৰ আৰ্থিক অনুদান দিয়া হ'ব যদি আপুনি কি কৰিব গছপুলিটো ৰোপণ কৰি ফটোটো আপলোড কৰিব আপলোড কৰাৰ পিছত আপোনাক 100 টকাকৈ ডেইলি বেচিছ দিব উদ্ভিদটো জিআই থকাৰ পিছত তৃতীয় বছৰত 200 টকাকৈ দিয়া হ'ব যদি আপোনাৰ এই গছপুলিটো জিআই থাকে তেনেহলে আপুনি কি কৰিব 3 বছৰ পিছত 200 টকাকৈ এই গছপুলিটোৰ ওপৰত পাব ঠিক আছে আৰ্থিক অনুদান লাভ কৰিবলৈ জিও টেগ কৰা ফটো আপলোড কৰিব লাগিব যেটো আপুনি আৰ্থিক অনুদান লাভ কৰিব এটো কৰিবৰ কাৰণে জিও টেগ হ'ব জিও টেগত আপুনি কি কৰিব লাগিব গছপুলিৰ ফটোটো আপলোড কৰিব লাগিব ঠিক আছে এইখিনি আছিল প্ৰসেস আপোনালোকে যদি মানে ভালকৈ চেষ্টা কৰে তেনেহলে আপোনালোকে কি কৰিব পাৰিব আপোনাৰ যেটো ৰেজিষ্ট্ৰেচন হেতু আপুনি সাকসেসফুলি মানে পাই যাব আপোনাৰ অনুদানটো আপোনাৰ যেটো গছপুলিৰ ৰোপণ কৰিলে তাৰ যেটো টকা তাৰ যেটো বিনিময় হেতু আপুনি পাই যাব অসমৰ বৃক্ষ অৰ্থনৈতিক বৃদ্ধিৰ কাৰণে যেটো আঁচনি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এটা কাৰ্যসূচী লৈছে 1 কোটি মানে বৃক্ষৰোপণৰ কাৰণে কি কৰিব প্ৰত্যেকজন মানুহক 100 টকাকৈ ডেইলি বেচিছ দিব মাহত 3000 টকা দিব ঠিক আছে তো এটোৰ কাৰণে আপুনি মানে গছপুলিটো ভালদৰে ৰোপণ কৰিব লাগিব গছপুলিৰ প্ৰত্যেকটো জিও টেগত আপুনি ফটো আপলোড কৰিব লাগিব আপোনাৰ মোবাইল এপছৰ জৰিয়তে ঠিক আছে থ্যাংক ইউ মিলিছো নেক্সট এটা ভিডিঅ'ত